চাওক, আমাৰ নতুন চৰকাৰ গঠন হোৱাৰ পিছত ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা শ্ৰদ্ধেয় নীলিমা দেৱী ডাঙৰীয়ানীৰ উপস্থিতিত আজি আমাৰ ওদালগুৰি জিলাৰ যি উন্নয়নমুখী আমাৰ বিভিন্ন আঁচনি আৰু জিলাখনত চলি থকা বিভিন্ন প্ৰকল্প ইত্যাদিৰ বিষয়ে আমি পুংখানুপুংখভাৱে আলোচনাত মিলিত হওঁ। অভিভাৱক মন্ত্ৰী ডাঙৰীয়ানীয়ে গোটেই কথাবিলাকৰ বুজ লয় আৰু তেখেত যিহেতু নতুন মন্ত্ৰী, গতিকে গোটেই কথাবিলাক তেখেতে আমাৰ টিম হিচাপে আমাৰ সাংসদ, বিধায়ক, গাৰ্জেন মিনিষ্টাৰ তেখেত নেতৃত্বত আৰু বা MCLA, EM সকলোৱে মিলি আমি আগন্তুক দিনত জিলাখনৰ যিবিলাক কাম কাজ কিছু ক'ৰবাত সম্পূৰ্ণ কৰিব পৰা নাই ইত্যাদি, তেনেকুৱা ধৰণে আগন্তুক দিনত আৰু কি ভাল আঁচনি আমি আনি জিলাখনক আমি আগবঢ়াই লৈ যাব পাৰোঁ, আকাংক্ষিত জিলাখনক কিদৰে আমি উন্নয়নৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। গতিকে এইবিলাক কথা আজি নিশ্চিতভাৱে আলোচনা হৈছে আৰু ওদালগুৰি জিলাৰ আমি যিখিনি প্ৰতিবেদন পালোঁ কিছু সন্তোষজনক, যিহেতু এতিয়া সময় বানপানীৰ সময়, ডিজাষ্টাৰ মেনেজমেণ্ট, ৱাটাৰ ৰিচোৰ্চ ইত্যাদি যিবিলাক বিভাগ আছে তেওঁলোকৰো কাম কাজবিলাক আমি আজি পৰ্যালোচনা কৰিছোঁ আৰু নিৰ্দেশনা দিছে আমাৰ গাৰ্জেন মিনিষ্টাৰে DC ডাঙৰীয়াক যে সোনকালে গোটেইকেইটা ৰিলেটেড যিবিলাক ডিপাৰ্টমেণ্ট আছে সকলোৱে মিলিজুলি যাতে আগন্তুক সময়ত যিকোনো এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ, বানপানী হওক, গৰাখহনীয়া হওক, তাৰ পৰা যাতে আমি পৰিত্ৰাণ পাব পাৰোঁ, সোনকালে যাতে আমি পদক্ষেপ ল'ব পাৰোঁ। তাৰ কাৰণে আমাক যি প্ৰয়োজন জিঅ' বেগৰ পৰা আৰম্ভ কৰি পাৰ্কোপাইনৰ পৰা আৰম্ভ কৰি GRৰ পৰা আৰম্ভ কৰি গোটেই কথাবিলাক আজি আমি আলোচনা কৰিছোঁ। ইতিমধ্যে ওদালগুৰি জিলাৰ কেইবাটাও আচলতে গৰমদি নৈ হওক বা কুলচি নৈ হওক মাথাউৰি উন্মুক্ত হৈছে, কেইবাবাৰো প্ৰায় 40 বনাইছিল কিন্তু সম্পূৰ্ণ হোৱা নাই এতিয়া। সেই বিষয়টো আজি আমি আলোচনা কৰিছোঁ। মই নিজেও বিষয়টো অন্তৰ্ভুক্ত হৈ যি ঠিকাদাৰে কামটো কৰিছিলে তেওঁ কামটো প্ৰায় এৰি দিয়াৰ নিচিনা কৰিছে আৰু 2022-23 প্ৰকল্প আছিল গলনি নদীৰ ৰাইট বেংক এম্বাৰ্কমেণ্ট নিৰ্মাণৰ যিটো 40 কোটি টকাৰ কাম আছিলে, তাৰ মোটামুটি আমাৰ 76% কাম প্ৰগ্ৰেছ হৈছে আৰু কিছু কাম বাকী আছিলে, কিন্তু যিহেতু দীৰ্ঘ সময়ত তেওঁলোকে কামটো সম্পূৰ্ণ কৰিব পৰা নাই। গতিকে এই সন্দৰ্ভত জিলা আয়ুক্তক আমি কৈছোঁ সোনকালে ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ঠিকাদাৰ সলনি কৰি হ'লেও নতুনকৈ যি কামৰ যি এষ্টিমেট থাকিব সেই এষ্টিমেট অনুসৰি নতুনকৈ কামখিনি সম্পূৰ্ণ কৰিব লাগে। ওদালগুৰি জিলাৰ প্ৰধান সমস্যা যিটো আছে যে হাতী মানুহৰ সংঘাত, আপুনি বিগত সময়ছোৱাত ওদালগুৰি দৰঙদালিৰ আছিলে, সাংসদ আছিলে, এইবাৰো হৈছে, এই সমস্যাটো কেতিয়ালৈ সমাধান হ'ব? চাওক, এতিয়া এইটো এটা ডাঙৰ দুৰ্যোগ আমাৰ কাৰণে, কাৰণ যিহেতু ভূটান সীমান্ত আমাৰ লগত সংলগ্ন হৈ আছে, গতিকে হাতীক নিয়ন্ত্ৰণ কৰাটোৰ কাৰণে কিছু বিজ্ঞানসন্মত ব্যৱস্থা ভাৰত চৰকাৰ, অসম চৰকাৰে আলোচনা কৰি আছে। তথাপিও যি ক্ষয়ক্ষতি আমি সন্মুখীন হৈ আছোঁ সেই ক্ষয়ক্ষতিখিনি যাতে আমি পূৰণ কৰিব পাৰোঁ। ধৰক হাতীয়ে মানুহ মাৰিলে লগে লগে আমি 4 লাখ টকাৰ এটা এককালীন সাহাৰ্য দিয়াৰ ব্যৱস্থা আছে। এই ধৰণৰ ঘৰ ভাঙিলে বা ক'ৰবাত জুই লাগিলে ইত্যাদি তেনেকুৱা যদি ৰেজিষ্টাৰ হয় তেনেকুৱাবিলাকৰ কাৰণে ইমিডিয়েটলি কিবা এটা ৰিলিফ দিয়াৰ ব্যৱস্থা আছে। সেইখিনি কথাও আমি আজি আলোচনা কৰিছোঁ আৰু আগন্তুক দিনত আমি এই বিষয়টো অকল ওদালগুৰিৰ সমস্যা নহয়, বিভিন্ন জিলাৰ সমস্যা, হাতী মানুহৰ সংঘাত, এইটো সংঘাতক এটা বিজ্ঞানসন্মতভাৱে ইয়াৰ সমাধানৰ সূত্ৰ উলিওৱাৰ কাৰণে কিছু টেকন'লজি আনিব লাগিব। সেইখিনি কথাও আজি ইয়াত আলোচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দীঘলীয়া এটা প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালে, ৰেকৰ্ড ভংগ কৰিলে, কি ক'ব এই ক্ষেত্ৰত? অসমত কিবা নতুন পেকেজ কেনেকুৱা হ'ব? চাওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়া সদায়ে অসমৰ শহীদ হিচাপে যোৱা 12 বছৰে উত্তৰ পূব অসমৰ প্ৰতি তেখেতে ন্যায় দিবৰ কাৰণে চেষ্টা কৰিছে। যিটো কথা কংগ্ৰেছৰ শাসনকালত আমি সপোনতো ভবা নাছিলোঁ বা সম্ভৱপৰ হোৱা নাছিল, আমাৰ আশা আকাংক্ষাবিলাক, সেইবিলাক মোদী ডাঙৰীয়াৰ 12 বছৰীয়া কাৰ্যকালত আমি সম্ভৱপৰ হোৱা দেখিবলৈ পাইছোঁ। তাৰ বাস্তৱিক প্ৰতিচ্ছবিখন আমি প্ৰত্যক্ষ কৰিছোঁ। ৰাস্তা ঘাটৰ যোগাযোগ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্তঃগাঁথনিমূলক যিমান কাম কাজ, গ্ৰামাঞ্চলৰ উন্নয়ন, এই গোটেই কথাবিলাক মোদী ডাঙৰীয়াৰ দিনত এটা গতিৰে আৰম্ভ হৈছে, এটা নতুন এটা মাত্ৰা লাভ কৰিছে। গতিকে
25 কোটি মানুহে যদি দৰিদ্ৰ সীমাৰেখাৰ পৰা মুক্ত হ'ব পাৰিছে, এইটো এটা ডাঙৰ ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰত এই ধৰণৰ মানে অভিলেখ গঢ়াটো বা এই ধৰণৰ কাম কৰাটো অত্যন্ত এটা কঠিন কাম। গতিকে এই অসম্ভৱ কাম, এই অসম্ভৱক সম্ভৱ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে এটা নতুন অভিলেখ সৃষ্টি কৰিলে যে স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ইতিহাসত দীৰ্ঘকালীন একেৰাহে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱা তেওঁ প্ৰথমগৰাকী প্ৰধান সেৱক হিচাপে আজি তেখেত চিহ্নিত হৈছে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰতি, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বহুখিনি যোৱা 12টা বছৰত তেখেতে আমাক সুদৃষ্টি দিছে আৰু মই ভাবোঁ যে এই সময়খিনি যি আগন্তুক সময় যি আছে এই সময়খিনিত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু অসমত জনতাই এটা ব্যাপক জনাদেশ দিছে, নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ কাৰণে আগন্তুক দিনত আৰু ভাল কিছু উপহাৰ তেখেতে আমাক প্ৰদান কৰিব।